পদে কৈছে, সেই সংগ নিতে যদি কৰিয়া সাধুত, মুখ্যৰ দুৱাৰ তেবে হয় মুকুট। যদি আমাৰ সংগটো সাধু হয়, তেতিয়াহ'লে মুকুতিৰ দুৱাৰ খোল খাব। আৰু সেইটোৰ কাৰণে প্ৰয়োজন কি? প্ৰহ্লাদেৱৰ সুন্দৰভাৱে কৈছিল, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক, যাৰ ইচ্ছা তৰিবাক। যোনে এই সংসাৰৰ পৰা তৰিব বিচাৰে, পাৰ পাব বিচাৰে, ধৰ্ম অৰ্থ কাম আৰু মুক্তিকো যদি পাব বিচাৰে, তেতিয়াহ'লে ভকতৰ সংগত থাকি ভক্তি কৰক। এতিয়া ইয়াত কৈছে, সাধুৰ সংগ ল'বলৈতো দিলে, সাধুসকলৰ লক্ষণ কেনেকুৱা হ'ব? এতিয়া এইটো বৰ জানিবলগীয়া কথা। কি কৈছে? সাধুৰ লক্ষণ আবে কহু কৰি সাৰ, হয় কৰোণাচিত্ত হৃদ সবাৰ, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উতপন, সুশীল গুণেশে মাত্ৰ তাৰাৰ ভূষণ। তিতিক্ষা কাৰুণিকা সুহৃদ সৰ্বদেহিনাম, অজাদ সত্ৰবহ শান্ত সাধৱ সাধুভূষণম। 3:25-21 তৃতীয় স্কন্ধ 25 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকৰ অনুবাদ এইটো। ইয়াত কৈছে, সাধুসকলক কেনেকৈ গম পাম কোন সন্ত? প্ৰথম কৈছে তেওঁৰ তিতিক্ষা গুণটো আছেনে নাই, সহনশীলতা। প্ৰথমে ক'লে তিতিক্ষা, দ্বিতীয় কৈছে কৰুণিকা। তিতিক্ষা মানে গৰম ঠাণ্ডা, আপুনি ধৰক কোনোবাই আপুনি ভাল বুলি কৈছে, বেয়া বুলি কৈছে, সুখ পাইছে, দুখ পাইছে, যিকোনো পৰিস্থিতিত, যিকোনো দ্বন্দ্বত আপুনি সহ্য বা সহনশীলতাৰ গুণটো আপোনাৰ আছেনে নাই, এইটো হৈছে ভকতৰ এটা মূল বস্তু, যাক গীতাত স্থিতপ্ৰজ্ঞ বুলি কৈছে। শীত উষ্ণ সুখ দুখ চবতে যিজন সমানভাৱে থাকিব পাৰে। বুজি পাইছেনে? শীতোষ্ণ সুখ দুখেষু তথা মান অপমানয়ো। শীত উষ্ণ মান অপমান সকলোতে যিজনে সমানভাৱে থাকিব পাৰে, সহ্য কৰিব পাৰে, গৰম ঠাণ্ডা চব, এইজন হৈছে তিতিক্ষা। আৰু তেওঁৰ চিত্ত কেনেকুৱা হ'ব? হয় কৰোণা চিত্ত, হৃদ সবাৰ, সকলোৰে প্ৰতি কৰোণ ভাৱ। কিয়? কপিলে মাকক কৈছে, মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে মা, মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ, সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিৰম্বন। বুজি পাইছে? গতিকে সকলোৰে প্ৰতি কৰোণ ভাৱ, অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰোণ এবচ, নিৰ্মম নিৰহংকাৰ, সম দুঃখ সুখ ক্ষমী, সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয়, ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 12 অধ্যায় 13 আৰু 14 নম্বৰ শ্লোকতো অৰ্জুনক এইটো কথাই কৈছে। কি কৈছে? যিজন মোৰ ভকত হ'ব, তেওঁৰ অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ, দ্বেষ ভাৱ নথকা। বুজি পাইছেনে? 3 ধৰণৰ মানুহ আছে। এবিধে ভাবে যে ময়ো সুখত থাকোঁ, বেলেগবিলাকো সুখত থাকক। এইটো প্ৰকৃতি, নেচাৰ, একো নাই এইটোত, ময়ো সুখত আছোঁ, তুমিও সুখত থাকা। কিছুমান আছে, আনৰ যি হয় হওক, মই সুখত থাকিব লাগে, এইটো বিকৃতি। বুজি পাইছে নাই? তেনেকুৱা মানুহো পাব আপুনি। আনৰ কি হয় বাদ দিয়া, মই সুখত থাকিব লাগে। আৰু এবিধ আছে, লাগিলে মোৰে কষ্ট হওক, কিন্তু ভকতে কষ্ট পাব নালাগে, বাকীবিলাক সুখত থাকক। এইটো হৈছে সংস্কৃতি। এতিয়া আটাইতকৈ ডাঙৰ কথা, আপুনি বেলেগৰ দুখত দুখী হোৱাটো একো ডাঙৰ কথা নহয়। ডাঙৰ কথা সেইটো, বেলেগৰ আনন্দৰ এটা উৎসত আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছেনে নাই? বুজি পাইছেনে মোৰ কথাটো? বেলেগ এজনৰ, আপোনাৰ একেবাৰে প্ৰাণৰ বান্ধৱ,
তেওঁৰ এটা সুখৰ কিবা এটা হঠাৎ ঘটি গ'ল, সেইটোত আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছে নাই? মনত দ্বেষ ভাৱ, বুজি পাইছেনে? তেওঁহে এইটো পালে, মইতো নাপালোঁ, একেলগে গৈছিলোঁ দুজন, কিন্তু মানে চোৱাচোন, সেইটো দ্বেষ। বেলেগৰ সুখটো দেখিব নোৱাৰা। এজনে বহুদিন ঈশ্বৰক প্ৰাৰ্থনা কৰি আছে, ভগৱান সন্তুষ্ট হৈ দৰ্শন দিলে আৰু ক'লে যে হে বৎস, মোৰ দৰ্শন অথলে নাযায়, তোমাক কি লাগে কোৱা, মই দিম। মোক নালাগে পানী, তুমি মোক পালা যেতিয়া কোৱা কি লাগে, মই তোমাক দিম, কিন্তু চৰ্ত এটা আছে। কি চৰ্ত? তুমি মোৰ পৰা যিটো বিচাৰিবা, তোমাৰ প্ৰাণৰ বান্ধৱজনে তাৰ দুগুণ পাব ফ্ৰীতে। এতিয়া তাৰ চিন্তা আহি গ'ল, মই যদি 10 লাখ বিচাৰোঁ, সিটো ফকটতে 20 লাখ পাই যাব। মই যদি এটা ফ্লেট বিচাৰোঁ, সি 2টা পাই যাব। কষ্টটো মই কৰিলোঁ, ভগৱানক মই পালোঁ, ভগৱানে এনেকুৱা এটা তাত ভৰাই দিলে চৰ্ত এটা। এতিয়া তেওঁ নিজে পোৱাটোত কোনো তাত আনন্দ নাই হোৱা, ইজনে যে পাব তাত দুখ ক'ত ফচি আছে, সেইজনে যে ডাবল পাই যাব। তেওঁ কি কৰিলে? তেওঁ কৈছে যদি প্ৰত্যেকটো বস্তুতে তেওঁ ডাবল পায়, তেতিয়াহ'লে এটা কাম কৰক, প্ৰভু বোলে কি, মোৰ এটা চকু ফুটাই দিয়ক। বুজি পাইছে নাই দ্বেষ কিমান? ভগৱানে কৈছে মোৰ এটা চকু ফুটাই দিয়া, তেতিয়া বন্ধুজনৰ কেইটা ফুটিব? অন্ধ হৈ যাব। আৰু ক'লে মোৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড গাঁত বনাই দিয়া, যেনেকৈ হিউম পাইপ দিলে গাঁত এটা বনে, প্ৰকাণ্ড এটা গাঁত বনাই দিয়া, কাৰণ মোৰ এটা চকুহে গৈছে, মই এনেকৈ চাই মেলি যাব পাৰিম। বেচেৰাটোতো 2টা যাব। তেতিয়া আমাৰ ড্ৰয়িং ৰুমত এটা গাঁত হ'লে তাৰ ড্ৰয়িং ৰুমত 2টা হ'ব, আৰু বেচেৰা গাঁতত সোমাই। চাওক দ্বেষ। আমি আনৰ উন্নতি সহ্য কৰিব নোৱাৰোঁ। আপুনি কৰোণা কি কৰিব? কোনোবা এগৰাকী যদি গাঁৱত কোনোবা এটা বিষয়ত যদি অকণমান উন্নতি হৈছে, আমি দেখিব নোৱাৰোঁ, কেনেকৈ অপবাদ ক'লোঁ, তেওঁৰ কেনেকৈ অপবাদ উলিয়াওঁ, তেওঁক কেনেকৈ পিছলৈ টানো, সেইটোত আমি দিন ৰাত একাকাৰ কৰি দিওঁ। আমি নিজে এনে দেখুৱালেতো নহ'ব, আপোনাৰ মনত শুদ্ধতা কিমান আহিছে। কোনোবা এজনৰ উন্নতিটো আমি নিকপটভাৱে স্বীকাৰেই কৰিব নোৱাৰোঁ। আৰু ইয়াত কৈছে যিজন সন্ত হ'ব, তেওঁ সমস্ত প্ৰাণীৰ প্ৰতি কৰোণা ভাৱ থাকিব। সুহৃদয় সৰ্বদেহী নাম, সকলোৰে প্ৰতি সুহৃদয় ভাৱ, কাৰো প্ৰতি বেয়া ভাৱ নাই। কাৰণ তেওঁলোকৰ দৃষ্টি কেনেকুৱা? যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়িতো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। চব কৃষ্ণময় দেখিব। আৰু গুৰুজনাই কৈছে কীৰ্তনত, উদ্ধৱক বৈকুণ্ঠ পয়ানত ভগৱান কৃষ্ণই কৈছে, সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে, কায় বাক্য মনে অভ্যাসী বা এই ভাবে। যেতিয়ালৈকে সমস্ত প্ৰাণীত তোমাৰ বিষ্ণুময় ভাৱ নাহে, তেতিয়ালৈকে কায় মনোবাক্যৰে তুমি অভ্যাস কৰা। সন্ত হ'বৰ কাৰণে এয়া বস্তু লাগিব। আমি কেৱল নীতি নিয়মটোত গুৰুত্ব দিওঁ, মনৰ ভাৱৰ শুদ্ধতাত আমি গুৰুত্ব নিদিওঁ। 45 মিনিট নাম গোৱাৰ পাছত নামৰ প্ৰভাৱ আমাৰ শৰীৰত নপৰে, নামৰ পৰা উঠাৰ লগে লগে হাঁহি কিকিন্দালি, কোনোবাই চাধা বিচাৰিছে, কোনোবাই কিবা বিচাৰিছে, কি নামৰ প্ৰভাৱ পৰিল আমাৰ? 45 মিনিট যে ঈশ্বৰৰ নাম গালো, ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। যদি ভগৱানক 45 মিনিট তেওঁৰ নাম গালো, তেতিয়াহ'লে আনাদাৰ কিমান সময় আমাৰ ভিতৰত ভগৱানময় হৈ থাকিব লাগে? নাই, ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰিছোঁ মাত্ৰ, কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা। হাত চাপৰি বজাইছোঁ, মুখে গাইছোঁ, মই এবাৰ চকু ইফালে গৈছে, এবাৰ সিফালে গৈছে, অমুকে কি কৰিছে, তমুকে কি কৰিছে, বছ। সেইটো ভক্তি কোৱা নাই। উঠিব পাৰিম আৰু ভাব, বৰ দীঘলীয়া নাম ধৰিলে দেই, বৰ দীঘলীয়া ধৰিলে আজি নাম ভাগ। নালাগে, হৈছে নাই। আকৌ পাঠৰ সময়তো কয়, বাপ অলপ চুটি চাই চমুকে, সিফালে হোৱালৈকে চলক আৰু। নাই তাৰ প্ৰতি। এতিয়া ইয়াত বৰ সুন্দৰ কৈছে, তাৰপাছত কি কৈছে? সুহৃদয় সৰ্বদেহী নাম, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উত্তপন। শাস্ত্ৰত অনুবৰ্তী হ'ব লাগিব, শাস্ত্ৰ জানিব লাগিব। মানে যিজন সন্ত হয়, কিয় জানিব লাগে? যদিও কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিবে। আপুনি ভকত হ'বৰ কাৰণে এইবিলাকৰ প্ৰয়োজন নাই, কিন্তু
জানন্ত শাস্ত্ৰক যদি হুৱন্ত ভকত তেহে গুৰু উপদেশ দিবাক শকত। বুজি পাইছেনে? শাস্ত্ৰক জানন্ত যদি কৃষ্ণত ভকত সন্ত শাস্ত্ৰত নুহন্ত পণ্ডিত শিষ্যৰ সংশয় সিটো নপাৰে খণ্ডিত। আপুনি তেতিয়া শিষ্যসকলৰ সংশয়টো খণ্ডন কৰিব নোৱাৰিব। সেইকাৰণে সন্ত যিজনৰ ওচৰত আপুনি যাব তেওঁ যাতে শাস্ত্ৰত অনুৱৰ্তী হয়। বুজি পাইছে নাই? কি বিলকুল। আকৌ এটা কথা আছে ইয়াত, শাস্ত্ৰ অনুৱৰ্তী মানে কোন শাস্ত্ৰত অনুৱৰ্তী সেইটো আমি বুজিব লাগিব। কাৰণ মহাপুৰুষ মাধৱদেৱো শাস্ত্ৰত পণ্ডিত আছিল। যেতিয়ালৈকে গুৰুক লগ পোৱা নাই তেওঁ শাস্ত্ৰ নাজানে তেনেকুৱা নহয়। তেওঁ শাস্ত্ৰত ওস্তাদ, আগম শাস্ত্ৰত তেওঁ ওস্তাদ, য'ত বাকীবিলাক কৰ্মেন্দ্ৰিয়ৰ কথাবিলাক কৈছে। আৰু তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছে, আপোনালোকে জানে চৰিত পুথিত পাইছে, বাটতে যেতিয়া গম পালে মাক অসুস্থ, তেওঁ শাক্তপন্থীৰ হিচাপে দেৱী মাৰ ওচৰত এগ্ৰিমেণ্ট কৰিছে, হে দেৱী মা, মাক ভাল কৰাই দিয়া 2টা পাঠা ছাগলী। আমাৰ বহুতৰ এইটো নিয়ম এতিয়াও আছে। ল'ৰাটোৱে যাতে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন যদি পায়, নামঘৰৰ সোঁফালৰ বাৰাণ্ডাৰ টিংখিনি মই দিম, ঘোষ। ছোৱালীজনীয়ে যদি চাকৰি এটা পায় তেতিয়াহ'লে মই বাটচৰাটো বনাই দিম, ঘোষ। এই ভগৱানক চব ঘোষ দিয়ে, কাম নাই। আপুনি শ্ৰদ্ধা সহকাৰে পত্ৰম পুষ্পম ফলম তোয়ম যমে ভক্তিয়া প্ৰয়চ্যতি তদহম ভক্তপৰহিত পস্নামি প্ৰয়তাত্মন। 9ম অধ্যায় 26 নম্বৰ শ্লোক গীতা। শ্ৰদ্ধা সহকাৰে আপুনি যদি পত্ৰ পুষ্প জল চল যি দিছে তাতে তেওঁ সন্তুষ্ট। কিন্তু ঘোষ, কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, আপোনাৰ 125 টকাৰ শৰাইখনলৈ আশা কৰি আছে। আপুনি 125 টকাৰ শৰাই আগবঢ়াই কৈছে, প্ৰভু কৃপা কৰিবা আৰু 5 লাখ টকাৰ কণ্টেক্টটো যাতে মই পাওঁ। সেইটোহে আমাৰ। একো নাই, 125 টকাৰ আগবঢ়াই পেলাই আমি 10 লাখ টকাৰ কণ্টেক্ট বিচাৰোঁ। দিয়া, নিষ্কামভাৱে দিয়া, শ্ৰদ্ধা সহকাৰে দিয়া। দাতব্যমিতি যদ্দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে চ তদ্দানম সাত্বিকম স্মৃতম। 7দশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। যদি দিব বিচাৰিছা নিষ্কামভাৱে দিয়া, একো নিবিচাৰিবা। আৰু একো যদি নিবিচাৰে আপুনি 10 টকা দিয়ক, একো নিবিচাৰিব। যদি নিবিচাৰে, শাস্ত্ৰই সিদ্ধান্ত দিছে ভাগৱতে, 1 গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি মুগুদ হবে ধন সঞ্চিত হয়। আপুনি পাব। কিন্তু আপোনালোক কেনেকুৱা নাজানো, আমি যদি মাহী পেহীৰ ছোৱালী বা ল'ৰাৰ বিয়াত যদি সোণৰ আঙঠি এটা দিলোঁ, আমি নিশ্চিন্ত হৈ থাকোঁ মোৰ ল'ৰাৰ বিয়াতো সোণৰ আঙঠি এটা পাম। দি থৈছোঁ যেতিয়া সিহঁতে দিবই লাগিব ইন ৰিটাৰ্ণ। আৰু যদি ল'ৰাৰ বিয়াত 100টা সোণৰ আঙঠি মোৰ উঠিল, সেই যাক দি থৈছিলোঁ সিহঁতে যদি চোলা এটা দি বিয়া খাই গুচি গ'ল, তেতিয়াহ'লে মনত শান্তি নাই। কিয়? 100টা পালোঁ কিন্তু সিহঁতকতো জীয়েকৰ বিয়াত দি থৈছিলোঁ আৰু সিহঁতে আজি সুদা চোলা এটা দি বিয়া খাই গুচি গ'ল। বুজি পাইছে নাই? বিনিময় সেইটো নহ'ব। ইয়াত এতিয়া মহাপুৰুষ মাধৱদেৱে দিছিলে, দেৱী মাৰ ওচৰত বলি আগবঢ়াইছে, 2টা পাঠা ছাগলী দি মাক ভাল কৰাই দিয়া। আৰু ঘৰলৈ আহি গম পালে কাক ক'ত থৈ গৈছিল, ভনী জোৱাই ৰামদাসৰ ওচৰত। মাক সুস্থ হ'ল, লগে লগে এগ্ৰিমেণ্টত চাইন কৰিছে যেতিয়া এক্সিকিউট কৰিব লাগিব এতিয়া। গতিকে ভনী জোৱাইকক পইচা দিব বিচাৰিছে, পাঠা ছাগলী 2টা আনি দিয়া। ভনীয়েকে ইতিমধ্যে গুৰুজনাৰ ওচৰত শৰণ লৈছে, য'ত দূৰ দূৰলৈকে কোনো বলি বিধানৰ সম্পৰ্ক নাই। গতিকে নুশুনাৰ ভাও ধৰি ইফাল সিফাল ঘূৰি ফুৰিছে। শাৰদীয় পূজা ওচৰ চাপিল, মাধৱ পুৰুষৰ খং উঠিল আৰু ভনী জোৱাইকক ক'লে, হকৰা পুচিয়াৰ পু বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা তেওঁৰো টেমা গৰম হৈ গ'ল ৰামদাসৰ আৰু ক'লে, আমাৰ আগত দেখাও হ বড় চোট, শংকৰক লগ পাইলে হৈবি লোট খোট। কোন শংকৰ আছে যিজনে 1 শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে? আৰে কি 1 শৰণ, ক'ত 1 শৰণ আছে? মই যিমান শাস্ত্ৰ পঢ়িছোঁ তাত এইবিলাক নাই। মোক লৈ ব'ল, তোৰ কোন শংকৰ চাম। বোলে হ'ব, আজি বেলি বহিল, কাইলৈ ওলাবা। আৰু পিছদিনা লৈ গৈছিল মাধৱ পুৰুষক। মাধৱ পুৰুষে ভাবি গৈছিল, ময়ো শাস্ত্ৰজ্ঞ, মোৰ নোদোৱাওঁ, তৰ্ক কৰিম আগতে। কিন্তু যেতিয়া গুৰুজনাক ব্যাখ্যাৰ আসনত দেখা পালে, তেওঁৰ যিটো কায়িক অৱয়ব,
শৰীৰৰ যিটো গঠন, যিটো পিছত গুৰু ভতিমাত মহাপুৰুষ মাধৱদেৱে অকপটভাৱে লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰ পৰকাশ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। স্বীকাৰ কৰিছে পাছত, দেখাৰ লগে লগে সেৱা কৰিলে। আৰু সুধিলে গুৰুজনাই ৰামদাসক, ৰামদাস এওঁ কোন, চিনাকি দিলে। মোৰ পৰিয়ালৰে দেখোন, মনুবাই ল'ৰা। আহা মাধৱ, বহা। কিয় আহিলে? ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কি বিষয়ত? এওঁ পাঠা ছাগলী আনিব দিছে দুটা, এই দেৱী মাৰ ওচৰত দিয়ে বোলে। মই বোলে এইবিলাকৰ কাম নাই। আচ্ছা হ'ব, ঠিক আছে মাধৱ, ক'ত পাইছা, কি কথা কোৱা। আৰু শাস্ত্ৰৰ উদ্ধৃতি দিছে। মনত কোনো বেয়া ভাৱ নাই। শাস্ত্ৰ যিখিনি মই জানো মই তাৰ ওপৰতে ক'ম। মই অলপ আগত কৈছিলোঁ, আপুনি কাকো নিন্দা কৰাৰ অধিকাৰ নাই। যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁ সেইমতে চলি আছে। মহাপুৰুষ মাধৱদেৱো শাক্ত আছিল কেতিয়ালৈকে? যেতিয়ালৈকে গুৰুজনাৰ পৰা ভাগৱত শুনা নাই। বিভিন্ন বিষয়ত তৰ্ক কৰি কৰি গৈ আছে, আৰু শেষত গুৰুজনাই ভাগৱতৰ এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচা যেন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31, 14, চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক। অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। লগে লগে দীঘল দি পৰিল মহাপুৰুষ মাধৱদেৱ শাস্ত্ৰজ্ঞ। গুৰুজনাই সুধিলে, আৰে মাধৱ, তুমি এবাৰ সেৱা কৰিছিলা, আকৌ কিয় কৰিছা? বোলে আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে কৰিছিলোঁ, আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে লৈছোঁ, মোক শৰণ দিয়ক। বছ, শাস্ত্ৰ জানিলে নহ'ব, কোন শাস্ত্ৰ। আৰু সেইকাৰণে ভাৰতীয় দৰ্শনেও 3টা প্ৰস্থান দি গৈছে প্ৰমাণৰ কাৰণে: শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান, ন্যায় প্ৰস্থান। শ্ৰুতি প্ৰস্থানত বেদান্ত আছে, উপনিষদ। স্মৃতি প্ৰস্থানত গীতা ৰাখিছে। ন্যায় প্ৰস্থানত ব্ৰহ্মসূত্ৰ আছে। যিকোনো বস্তুৰ প্ৰমাণৰ কাৰণে, শাস্ত্ৰ প্ৰমাণৰ কাৰণে এই 3টাই মাৰ্গ দিছে: শ্ৰুতি প্ৰস্থান বেদান্ত, স্মৃতি প্ৰস্থান গীতা, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। কিন্তু যদিও 3টা মাৰ্গ আছে, যিজন ব্যাসদেৱে এই শাস্ত্ৰৰ বিস্তাৰবিলাক কৰিছে, তেওঁৱে ভাগৱতত লিখিছে শ্ৰুতি প্ৰস্থান বেদান্তৰ বিষয়ে। সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15, দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক। আৰু ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰমানে যদি শ্ৰুতি প্ৰস্থান বেদান্ত হয়, বেদান্তৰ সাৰ আকৌ ভাগৱত। বুজি পাইছেনে? ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। যিজন ব্যাসদেৱে ব্ৰহ্মসূত্ৰত কি আছে? 555টা সূত্ৰ আছে আত্মাৰ ওপৰত। অততো ব্ৰহ্ম জিজ্ঞাসা আৰম্ভ হৈছে তাৰ পৰাই। ব্ৰহ্ম কি জানিবৰ কাৰণে আৰম্ভ কৰিছে। জন্মাদস্য য়তঃ, 2য় সূত্ৰ, য'ৰ পৰা এইবিলাক সৃষ্টি স্থিতি হৈছে, এনেকৈ আৰম্ভ হৈ গৈ আছে। তেওঁৱে গৰুড় পুৰাণত লিখিছে, অৰ্থ অয়ম ব্ৰহ্ম সূত্ৰ নাম সৰ্ব উপনিষদ মাতা। গৰুড় পুৰাণত লিখি থৈ গ'ল, ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্যই হৈছে মহাভাগৱত। বুজি পালেনে? গতিকে এতিয়া চাওক, 3টা প্ৰস্থান ভাৰতীয় দৰ্শনৰ: শ্ৰুতি প্ৰস্থান বেদান্ত, বেদান্তৰ সাৰ ভাগৱত। সাৰ হ'লনে? সমস্ত বেদান্ত সাৰ ভাগৱত শাস্ত্ৰ আছেনে নাই? তাৰ মানে শ্ৰুতি প্ৰস্থান বেদান্ত, বেদান্তৰ সাৰ ভাগৱত, এইটোতো মানিব। ব্যাসদেৱে লিখিছে। আকৌ শুনক, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য হৈছে ভাগৱত। এতিয়া স্মৃতি প্ৰস্থান গীতা, তাৰমানে আমাৰ হাতত প্ৰামাণিক গ্ৰন্থ কি দুখন আহিল? গীতা আৰু ভাগৱত। সেইকাৰণে কোনো মহাপুৰুষে লিখি গ'ল শাস্ত্ৰৰ উত্তম কি বুলি? শাস্ত্ৰৰ উত্তম কি বুলি লিখিলে? কিয় লিখিলে? কাৰণ বেদান্তৰ সাৰ হৈছে ভাগৱত, আকৌ ন্যায় প্ৰস্থানৰ সাৰ হৈছে ভাগৱত, আৰু স্মৃতি প্ৰস্থান হৈছে গীতা। শ্ৰুতি আৰু ন্যায়ৰ পৰা ভাগৱত আহিল, আৰু স্মৃতিৰ পৰা গীতা আহিল। তাৰ মানে গীতা আৰু ভাগৱতে হৈছে শাস্ত্ৰৰ উত্তম। এতিয়া অনুবৰ্তী যদি হয়, ক'ত অনুবৰ্তী হ'ব লাগিব? শাস্ত্ৰৰ উত্তম।
গীতা ভাগৱত বুজি পাইছেনে? হয়। চাওক, সেইটোত মই একো কমেণ্ট নিদিওঁ, কিন্তু হয় মানে আপোনাক অলপ আগত ক'লোঁ, শাস্ত্ৰক জানন্ত যদি হুৱন্ত ভকত, শাস্ত্ৰক জানন্ত হন্ত কৃষ্ণত ভকত, সেহি গুৰু উপদেশ দিবাক শকত। দুইটা বস্তু থাকিবলৈ কৈছে। আপুনি সেইটো কৈছে যে তেওঁলোকে এইটো নাজানে, কিন্তু এনেকুৱাও বহুত আছে যিসকল পণ্ডিত কিন্তু ভক্তিৰ ভটো নাই। তেতিয়া কি হ'ব? বস্তুটো বুজি পাইছে নাই? এনেকুৱা বহুত পণ্ডিত আছে, ক'ব জানিব পাৰে, কিন্তু ভক্তিটো নাই। তেতিয়া বেদৰ বিষয়ে যিটো গীতাত কৈছে, এইবিলাক হৈছে দেখাচাৰ। আপুনি বেদৰ বাক্য মানি, বেদৰ বাক্যবিলাক য়ামিমাম পুষ্পিতাম বাচ্য বুলি কৈছে। আপোনাক দেখাত বৰ সুন্দৰ সুন্দৰ লাগে, যেনেকৈ এডভাৰটাইজ। আপুনি এনেকৈ মাৰি দিলে, চৰককৈ মাৰি দিলে গোটেই বগা হৈ যাব, এইটো কেৱল এডভাৰটাইজ। তাৰ আচল তত্ত্বটো বুজিবৰ কাৰণে কিন্তু কি কৰিলে, আমাৰ মাজত খেলি মেলিটো ক'ত লাগিল? যাৰ যেন মতি কহে বেদক বাখ্যান। বুজি পালেনে? তত্ত্বটো তাত সোমালগৈ। কৃষ্ণৰ চৰিত্ৰ লিখিবলৈ যদি আপোনাক জৰাসন্ধক দিয়ে, কৃষ্ণৰ চৰিত্ৰ লিখিবলৈ যদি দুঃশাসনক দিয়ে, কৃষ্ণৰ চৰিত্ৰ লিখিবলৈ যদি দুৰ্যোধনক দিয়ে, তেতিয়াহ'লে কৃষ্ণৰ চৰিত্ৰ কেনেকৈ প্ৰকাশ পাব? আৰু যদি কৃষ্ণৰ চৰিত্ৰ লিখিবলৈ উদ্ধৱক দিয়ে, বিদুৰক দিয়ে, মৈত্ৰেয়ক দিয়ে, তেতিয়া চৰিত্ৰটো কি বেলেগ হৈ আছে নেকি? কৃষ্ণৰ চৰিত্ৰ এক, বেদৰো মন্ত্ৰ একেই। আমি মন্ত্ৰবিলাক কেনেকৈ প্ৰকাশ কৰিছোঁ? আমাৰ বুদ্ধি অনুযায়ী, আপোনাৰ বুদ্ধি অনুযায়ী। আপুনি কৈছে, মোৰ বুদ্ধি অনুযায়ী মই কৈছোঁ। আমি আমাৰ যাৰ যেন মতি কহে বেদক বাখ্যান, যিটো মূল অৰ্থ তাক নাজানি কৰে আনক বাখ্যান। যিটো বস্তু আমি নাজানো, তত্ত্বটো বুজিবগৈ পৰা নাই। গম পাইছে নাই? আৰু এটা কথা শুদ্ধ সত্য, যিটো আমি এতিয়ালৈকে বুজি পাইছোঁ, ভগৱান কৃষ্ণ এটা দিব্য বস্তু। আমাৰ মন বুদ্ধি হৈছে মায়াৰ বস্তু। মায়িক বস্তু এটাই দিব্য বস্তু এটাৰ তত্ত্বটো বুজাটো ইমান সহজ, যেতিয়ালৈকে সেই দিব্য দৃষ্টি আমাক নিদিয়ে। সেইকাৰণে অৰ্জুনক লগতে থকাৰ পাছতো কৈছিল, নাতো মাম শক্যছে দৃষ্টুম অনন্যেব সচক্ষুষা দিব্যম দদামিতে চক্ষু পশ্যমে যোগমেশ্বৰম। ১১ অধ্যায় ৮ নম্বৰ শ্লোক। হে অৰ্জুন, তই তোৰ চৰ্ম চক্ষুৰ দ্বাৰা মোক তই দেখিব, মই তোক বিশ্বৰূপ দেখাই দিম, কিন্তু তই মোক দেখিবই নোৱাৰ। তোৰ এইটো চকুৰ দ্বাৰা তই মোক নোৱাৰিবি। সঞ্জয়ে দেখা পাইছে, কিয়? ব্যাসে আগতে দিব্য দৃষ্টি দিছে। গতিকে আমাৰকো দিব্য দৃষ্টি আমি তেতিয়া পাম যেতিয়া আমাৰ মন হৃদয় শুদ্ধ হ'ব। একেবাৰে, নহ'লে নোৱাৰে। ভগৱন্তৰ কৃপা কেতিয়া হ'ব? কপটতা দূৰ কৰিব লাগিব। মনত যেতিয়ালৈকে কপটতা থাকিব, আৰু তাৰ কাৰণেই গুৰুজনাই উত্তম উপায় দিছে শ্ৰৱণ কীৰ্তন। বাৰু যি কি নহওক, ইয়াত এতিয়া কৈছে সাধু কেনেকুৱা হ'ব? প্ৰথম কৈছে কৰুণাচিত্ত হ'ব, সুহৃদ সভাৰ হ'ব, তাৰপিছত শাস্ত্ৰ অনুৱৰ্তী হ'ব, শত্ৰু নাহি উত্তপন। আপুনি যেতিয়া সকলোকে ভাল পাবলৈ শিকিব, তেতিয়া আপোনাৰ শত্ৰু কেনেকৈ আহিব? আপুনি চবৰ প্ৰতি যেতিয়া বিষ্ণুময় জ্ঞান কৰি সকলোকে যদি ভাল পাইছে, প্ৰেম কৰিছে, মৈত্ৰতাৰ আচৰণ কৰিছে, তেতিয়া আপোনাৰ শত্ৰু কেতিয়াও হ'ব নোৱাৰে। তেতিয়া অজাত শত্ৰু বুলি কৈছে সেইজন। সেইকাৰণে ভকত সদায় অজাত শত্ৰু বুলি কৈছে। শাস্ত্ৰ অনুৱৰ্তী শত্ৰু নাহি উত্তপন, সুশীল গুণেশে মাত্ৰ তাৰাৰ ভূষণ। এনেকুৱা তেওঁৰ আচৰণ, এনেকুৱা তেওঁৰ ব্যৱহাৰ, যিবিলাক মানুহে ভাল পায়, য'ত অশালীন নাই, অশালীন কোনো ব্যৱহাৰ তেওঁ নকৰে কাৰো লগত। তাৰ কাৰণে ভাৱৰ শুদ্ধতা, বাণীৰ শুদ্ধতা, কৰ্মৰ পবিত্ৰতা। আপুনি কাকো বেয়া কথা নকয়, কাৰো প্ৰতি বেয়া ভাৱ নানে, কাৰো প্ৰতি বেয়া কৰ্ম নকৰে,
কাৰো প্ৰতি বেয়া ভাৱনা নাই। এই তিনিটা বস্তু মাত্ৰ মানি ৰাখক: ভাৱৰ শুদ্ধতা, বাণীৰ পবিত্ৰতা, কৰ্মত শুদ্ধতা। এই তিনিটা বস্তু কেতিয়া আহিব? যেতিয়া আধ্যাত্মিক শিক্ষা লাভ কৰিব, আধ্যাত্মিক জ্ঞান পাব। আধ্যাত্মিক জ্ঞান মানে যিদিনাই আপুনি উপলব্ধি কৰিব, মই আচলতে কোন, মই ক'ৰ পৰা আহিলোঁ, মোৰ অস্তিত্ব কি। একো নাই। কিহক লৈ গৌৰৱ কৰিছোঁ আমি? কি আছে মোৰ? যিদিনা কালে ধৰিব, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। কবিৰ দাসে লিখিছিল, মৃত্যু কাল শিৰহানে হে খাৰা, তো কিয় সোৱে নিশ্চিন্ত। মৃত্যু তোৰ মূৰৰ শিতানত থিয় হৈ আছে, তই কি নিশ্চিন্ত মনে শুই আছ? ঈশ্বৰক যিমান পাৰে নাম লওক, যিমান পাৰে, যিমান নাম ল'ব সিমান লাভ হ'ব, যিমান পাৰে।